रूपाली पकड़ मेरी डाली ए रूपाली सुमा 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 मीठा मन आई आई अब बुझा 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 मोर मन हाउ मेका इंडिया sino pa phone masih dah hunai hello kau बस को थे आपने मैं असुरा क्या भाई ऊपर बंदर भी जगत में आरो कवा थर थर तो लिए सगल तक शुरू करते बस की कथा को आमी धरात परिम नपरे देखो छू की मेन कारण समस्या बस आता मस्त आती बसते বিরাট थोगा काराई बस इते आपनाक ना कार बोली का हरकान तो थे रे हरकान तो कौन हरकान तो बस आमी देखि ना ने घरे सुर करे আসলো कितने रापिते দেখা বসলে বট তো গো না আপনার লগত ছাই আবার জাগিনে की कय हरकान तो तेरे आप से दे जाम दे आज उलबिते बस देरी न करो जावे रे आपकी चली आओ अपनी वो करे सरम दे बस आमी জামত তলতাছো आओ दे जाय सुदा মই मैं कसम ভালে দে মো বিয়া পাতিম বাল জামত তল গলে যাই থাকো কই শুনপা বস বলা আবুরা ফোন করছিলি তোমায় আইছে কি এক গুটি মাত রকিয়েছ মোক বাপরে বস আপনি তো চশমা খন্না সেন্টেন মারিয়েছি তখন আজ লইব নাকি লৈ আহিম কিনো আৰু চাবা চাই থাকা হে লৈ আহিম একেলগে এটা বস ভালে দেখ বলো বল বাস শুনপা কি ঘর বানছি তাকে তুই আমার দেখো এই বস্তা আড়াল দিয়ে ঘর থাকাতে গেলে তাকে তুই বাপরে ঘর এই বরবনের জাগাত মানুষের নাম তাকে বস মাত্রাবক কোনপা নাম তাকে কোনবা আছিল নে ইস্কজ মি কোনবা আছিল নে ঘৰত আমি বৃহস্পতিবাৰে ভিক্ষা নেদাও আউ ৰখাত খাওয়াতে তো ভিক্ষা খুঁজবে আবলে গলা গাই আমি ভিক্ষা খুঁজবে নাই আমি চান্দাও নেদাও মেঘ শুক্লা এই জীৱন ওলাই আহকচোন আপোনালোক কোন ইয়াতো নাই আউ মেঘ শুক্লা কেনেকে উঠি দেখো নাই হে চিনপা যাবা এই বানি জানি দেখো বাবু কথা যাবা ওলাবকে বস আপনি বৰ ভয় কৰে আমি কইনা চাবা আসলো কইনা চাবা মাইনে আলু হানা হিনে ঠান্ডা হয়ে গেলে গেছো রে মাই হাল্লা উঠা দাও কি কইনা চাবা আমি এটা বিয়া নাদা যাকাকো নহয় আমার এই পিছফালে আমার বস আছে বসক লাগি চাবা আছো মাইনে না কিয়া বাংলা এনে ঠান্ডা লাগে গেছো রে মাই বস আপনি আকো দেখি না কিয়া কি বিয়া কো নেকি ঘন্টা বস আপনি তো আমার বটম তমে থাকে আপনি তো আগত আহলে বলে আপনি আর ভিজে মেকড়ে যাও না নয় বরবনের জাগাত আপি চলি তারপরে মার খালি এখন লাজের কথা হবো কি পুসুর করে আছো না কিয়া রবা গেছো রবা আমার বস যাব রবা আপনার কথা হতো বস আমি কথা না পাতলে মারি খাম যাক আপনি কথা পাতো যাও র হেৰি স্কচ মি মানে কথা এটা আছিল নাছিল কি কথা আছিল নাছিল মাৰি আছো ভালকে ক কি কথা আছে মানে মোৰ তোমাক বহুত ভাল লাগছিল ভাল লাগছিল এই তোমাক দেখাৰ পাই মোৰ কথা টুপনি আকৌ না গেছি বস আর অলপমান চেনি দেখ বড় বোনের বুটাক মোৰ এতে বুকু ধপধপে আছে তোৰ চেনি দিয়াৰ কথা কৈ আছা চিনপা আমি যাও বসে এতে মার খাব পারে আমি যাওয়া হেৰি বস আপোনালোক কথা পাতকচোন আকলাকে আমি আছো দেখ বাহিৰত আছো বল চিনপা ৰখাত খাওয়াতে মোক এতে মাৰি থৈ গেল পিছে তুমি কৰা কি মোৰ মানে বিজনেছ আছে এই ছাগাল গৰু এইগিলাখানৰ বিজনেছ আছে ছাগাল গৰুৰ বিজনেছ কি বিজনেছ মানে মই ছাগাল গাহৰি চাহৰি এইগিলাখান বেচো কাটি কিনে আৰু মোৰ গৰু আছে গৰুৰ গাখীৰ চাখীৰ জাৰ্চি গৰু আছে মানে 17টামান আছে সেইগিলাখানৰ গাখীৰ চাখীৰ উলাই কিনে মই বেচো আৰু ইলে ক'ৰবাত পনীৰ চনীৰ দি খাব পাওঁ ইলে মোৰ তাপৰাই খাব পাৰো নাই আমাৰ অসমত আধা চাপ্লাই মোৰে যায় পনীৰৰ কি ক খুচাই নেকি খুচাই এটা কাম কৰা আমাৰ বেয়া হ'ব পাক্কা মাই তাৰমানে বাংনা পুতছি ভাত খাই যাওঁ কি ক খুচাই নেকি খুচাই তে এটা কাম কৰা তোমাৰ নাম্বাৰটো মোক দি থৈ দিয়া মই কথা পাতিম দিয়া ৰাতি আৰু হেৰি মই একদম ভালকৈ আহিম দিয়া মোৰ লগত ছোৱালীকেইটাৰ লগত একেলগে ভাত খোৱাকৈ হ'ব দে তেতিয়াহ'লে মাইনে ভাত ঠাণ্ডা হ'লে না কিয়া গেছো ৰহে মাই ৰাতি তুমি যাবা মোক মাই মাতি আছে তাৰমানে বাংনা পৰা দি ভাত খাবা দে তুমি খোৱাকৈ যাওঁ মাক কচম কি ঠগা পিয়াই আজি তেতিয়াহ'লে আৰু গৰু চৰু কাৰোবাৰ চুৰ কৰিবই লাগিল ঘণ্টা এই পেটে নতুন বছৰত আমি ক'তো পিকনিক চিকনিক খাওঁকৈ নেগলোৱে দেখোন নাই তাকাইতো ঘণ্টা যাব লাগছিল মানে যাবাই দিওঁ ক'ৰবাত ক'ত যাবি পইচা পাতিও নাই সিমান হয় দে ঘণ্টা মোৰো ভাল পইচা চইচা নহয় গেছি তাতে কাম কৰোঁ বেছি দূৰত নাযাওঁ এনে একবাৰ খানাটো হ'লেও খাই দিওঁ নে কি কিনো খাবি বেছি দূৰত যাই অলপমান ভাল লাগে কিন্তু ওচৰতনো ক'তনো খানা খাবি নহয় বেছি দূৰত যাব তোমাৰ পইচা নাই আমাৰ ওচৰ হ'ব আমাৰ ডিটেশ্বৰী ওচৰ হ'ব আমাৰ তাৰ পৰাই ক'ৰবাত 5-6 কিলোমিটাৰ মান হ'ব তাকে যাওঁ জল তাতে যাই কিনে খানাটো খাওঁ
খাই কিনে গুচি আহিম, বেছি দূৰো নহ'ল, ওচৰতে হ'ল, খাইও ভাল লাগবো। অই ঘণ্টা বৈদ্য আইডিয়া ভাবছে তই। পাৰি বেচা তাতে। তই কেইটকাকে তুলিবি বুলি ভাবছা? কেইটকাকে মানে 100 মানকে তোলো দেই, বেছি পইচাও নাই যিহেতু। আমাৰ কি 3টা চলি দি খানা খাম বুলি ভাবছা তই? 3টা চলি দি খাই দিয়া। এইটো কিমাননো চলি লাগে, 300 টকা এটা হ'ব। ক'ৰবাত আধা পামান মাংস লৈ যাম, হৈ যাব, পইচা নাই যিহেতু। আধা পোৱা মাংসত খানা খাবি তই? হয় দে মাক চকলাই, কি কথা কয় শাস্তি? আধা পোৱা মাংসত কেনেকে খানা হ'ব? 2 পিচমান মাংস উঠবো, তাৰে দেখো মোকে দেখো আধা পোৱাৰ আকবাৰ বেছি লাগে মোক। হয় দে, মোকো আধা পোৱাটো বেলেগে। মোক আধা কেজি হ'লেও নুকলে, তই আৰু আধা পোৱা মাংসতে খানা খাৱাৰ কথা আছে, তাকো 3টা মানুহ। তে কি কৰবি, পইচা পাতি নাই যিহেতু সেনকে খাব লাগবো। পইচা কেন হ'ব আৰু কেইটামান চলি লগ ধৰো, চলি বেছি হলে পইচাও বেছি হ'ব, খাইও ভাল লাগবো। কি কথা কয় তই শাস্তি? 3টা চলি দি আধা পোৱা মাংসতে খানা খাবি? হয় দে ঘণ্টা, কাক লগ ধৰবি? কি কাক? মন হাতক, দেহা হাতক, হিমা হাতক, এইখানক ধৰিম। বৰ বইনাৰ পুতক সেই পেন খুলিলে চলিকেইটাৰ লগত খানা খুৱাবি মোক, হা? তে কি কৰবি? চলি নহলে এইফালে পইচাও নহব, পইচা নহলে এইফালে খানাও নহব। অ বছ, কি বৰটো ফুৰ্তিত আছে, কামটো হ'ল নেকি? মাক কচম নকৰিকে তাৰমানে কি এপি দেখি দিছে আই। কে বছ, আপিটো বেয়া নেকি? মেক চকলা, আপিটো বেয়া নহয় আই, তন্দাটো ভাল, বেলেগ আপি মোক দখি দিলি আই। মেক চকলা নাম্বাৰ চাম্বাৰ লৈ আছো। কাস্তি, সেইটোতে দেখো তবলা আৰু কোনে পাৰ হৈছে নাপাহে। কে গোটেই মাহত কি আলোচনা কৰি আছা আই? নে আৰু কাৰোবাৰ চুৰ কৰাৰ মাথা মাৰি আছা? বৰ বইনাৰ পুতক, তোৰ মায়েৰ পেটিকোটটো চুৰ কৰাৰ মাথা মাৰি আছো। এই তবলা বৰ মাইৰ টান, কথা ভালকে কবি, গম পাইছা নাই? তে তই কিয় কৈছা মই ক'ৰবাত চুৰ কৰাৰ মাথা মাৰি আছো বুলি? হা, তই ক'ব পাৰা, মই ক'ব নোৱাৰো। চোৰে দি তন্দে আমাৰ গাঁৱৰ প্ৰাক্তন চোৰ।